নমস্কাৰ। আজি বনাবলৈ লৈছোঁ কলপিঠা। খুবেই সহজ বনাবলৈ, বহুতেই জানে, হয়তো বহুতেই নাজানে। এয়া মই 2টা কল লৈছোঁ আৰু এতিয়া মই জোখমতে আটা লৈ ল'ম। এয়া 5-6 চামুচমান আটা লৈ লৈছোঁ। এতিয়া তাত এচিকুট নিমখ দি ল'ম। আৰু 2 চামুচ চেনি দি দিছোঁ। এয়া চেনিটো অপশ্যনেল হয়, কাৰণ কলত মিঠা থাকে। কল যদি সৰহকৈ লয় তেনেহ'লে চেনি নিদিলেও হয়। এতিয়া মই কলখিনিৰে আটাখিনি মঠি ল'ম। ইয়াত পানী ব্যৱহাৰ কৰা নহয়। এয়া মই গেছত পেনখন গৰম হ'ব দিছোঁ। এয়া এইখিনি দেখিছেনে? মঠি লোৱাৰ পিছত এনেকুৱা। এতিয়া তাত অকণমান তেল দি দিছোঁ। এয়া তেলখিনি গৰম হোৱাত তাত মই মালপোৱাৰ নিচিনাকৈ এখন এখনকৈ দি গৈছোঁ। আপোনালোকে গোটেইখিনি একেলগেও দি ল'ব পাৰে আৰু হোৱাৰ পিছত কাটি খাব পাৰে। এতিয়া 5 মিনিটৰ বাবে ঢাকনি লগাই দিছোঁ। এনেদৰে দুয়ো চাইডে ওলোটাই দি থাকিব আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখিব। আমাৰ কলপিঠা প্ৰায় ৰেডি। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।